হেল্ল' হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে বাৰু? বহুত দিন হ'ল আপোনালোকৰ লগত মই ব্লগ শ্বেয়াৰ কৰিব পৰা নাই আৰু ভিডিঅ'টো মই আগতে কৰি থৈছিলোঁ, ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। ভিডিঅ'টো মই 1 মাহ 2 মাহমানৰ আগতেই কৰি থোৱা ভিডিঅ'। চাওকচোন, এইফালে মৌ শুই আছে, ফুৰিবলৈ গৈছিলোঁ আমি তেতিয়া, লগতে ইয়াৰ দেউতাকো শুই আছে। এতিয়া ফটোবিলাক চালে বেয়া লাগে, তাই আগতে শকত আছিলে অলপমান আৰু এতিয়া বহুত ক্ষীণাই গ'লে। টোপো ধৰা নাই। সেইদিনা আমি পেহীয়েকৰ ঘৰলৈ গৈছিলোঁ, মই আৰু ইয়াৰ পেহাক 2জন পেহাকে তাইক লৈ আছে। মোৰ ডাঙৰ পেহাকটো খুব নাচনি দেই, মোক লৈ লৈ নাচিয়ে আছে আৰু মনে মনে মই ভিডিঅ' কৰি থৈছোঁ, তেওঁ গম নাপায়। আৰু তেওঁ ভিডিঅ' কৰিবলৈকে দি আছিলে বাৰু। আমাৰ মাহীৰ ল'ৰাটোৱে সেয়া ভিডিঅ' কৰি আছে, ইনষ্টাগ্ৰামত ৰীল বনাই আছে। আমাৰ নাচনীয়ে গান শুনি ভালেই পায়, গান শুনি শুনি পূৰা কোলাত একদম নাচি আছে আৰু। কিন্তু তেতিয়া যে ইমান শান্ত হৈ কোলাত আছে নহয়, এতিয়া কিন্তু তেনেকৈ নাথাকে, শান্তিৰে নাথাকে মানে। এতিয়া কোচত যে নহয় একদম মানে নাথাকে, মাথা বেয়া কৰি দিব। বাপেক জীয়েক এইফালে ফালে গোসাঁনী এফালে তুমি ক'ত উঠি গ'লা গোসাঁনী? ঘৰৰ মাইকী মানুহবোৰ পাকঘৰত ব্যস্ত হৈ আছে ভাত পানী বনোৱাত, আৰু ইফালে বাপেকে জীয়েকে ভিতৰত খেলাত লাগিছে। আৰু পেহাক 2জন জানো ক'ত গ'ল। ভাত হৈ গ'ল আৰু আমি খাবলৈ বহিছোঁ। যিহেতু আমি দিনটোৰ বাবে গৈছোঁ আলহী খাবলৈ, দিনটোক মানে খাই বৈ কৰি আমি গুচি আহিম আৰু, থকাকৈ নহয়। সেইবাবে সেইদিনাখন অৱশ্যে মেলাও আছিলে দেই, সেইবাবে আমি সকলোৱে মেলা চাওঁগৈ বুলি ওলাইছোঁ। মেলা এপাক চাই পেলাই তাৰপিছত মানে আমি ঘৰলৈ গুচি আহিম। মেলা চাবলৈ ওলাইছোঁ, মোক খুৱাই লৈছোঁ। আইতাক নাযায়, আইতাক মোৰ লগতে থাকিব আৰু আমি মেলা চাই আহোঁগৈ। মেলা চাবলৈ কেঁচুৱাই ৰখি আছে। আমি অহা বছৰলৈ চাম ন শুন, আমি অহা বাৰলৈ চাম আৰু। চেলেবি এখন ল'ব লাগে চবে। কোন জাদা আকৌ এবাৰ নাচাচোন। মই ইউটিউবত নাচিবগে ওলালে ভালকে ওলাম। মই আগুৱাই এই দোস্ত আমি দোস্ত নাচিম দোস্ত মাতিলে হোৱা নাই এইফালে। আমি সকলোবিলাক মেলা চাবলৈ ওলালোঁ দেই, মোৰ পেহীয়েকহঁত সকলোবিলাকে ওলাই লৈছোঁ মেলা চাবলৈ। কিন্তু মোক থৈ আহিছোঁ আইতাকৰ লগত। চাওঁ ৰণি লোৱা মানুহকেইজনী, এই 2জনী হৈছে পেহীয়েক। মেলাৰ ওচৰতে কিবা এটা নিয়ম কৰিছে, মানে মূৰত ফুলৰ মালা লৈছে, দৰা নিচিনা কিবা বিয়া পাতা বুলি কৈছিলে, আৰু তাতে আমি সেৱা কৰিবলৈ সোমাইছোঁ। জেলপি খাই যাব দিছে বোলে। চাওকচোন, সকলোবিলাক চেলফি উঠাত ব্যস্ত হৈ আছে, ফটো উঠাত ব্যস্ত হৈ আছে, আৰু মই ভিডিঅ' কৰাত ব্যস্ত হৈ আছোঁ। আৰু এতিয়া দিলে আমাক জেলেপি খাবলৈ, আচলতে জেলেপিটো প্ৰসাদ হিচাপে দিছে। আৰু আমি আহি পাই গ'লোঁ মেলা, কাৰণ মেলাটো ওচৰতেই হৈ আছে। মেলাৰ পৰা আমি ঘৰ আহি পালোহি আৰু এইকেইটা বস্তু মেলাৰ পৰা কিনিলোঁ সৰু সুৰাকৈ। কিন্তু কিনিম আৰু, ইমান ভিৰ আৰু ইমান কম সময়তে আহিবলগীয়া হৈছে চাই কৰি। যি পাইছোঁ কিনিছোঁ আৰু মানে তেনে। ইয়াৰ ডাঙৰ পেহাকে আকৌ ফটো উঠাত ব্যস্ত হৈ গ'ল ভতিজাকৰ লগত। মেলালৈ মোৰ কাৰণে বেন কিনিবলৈহে যোৱা নিচিনা হ'ল, ইমানেই কিউট লাগিছিলে বেনকেইডাল। তাই যে মাৰি আছে সেইডালো আজিয়ে কিনিছোঁ। আৰু আচলতে সৰু ল'ৰা ছোৱালী বস্তুবিলাক খুব ধুনীয়া লাগে। এয়া আমি এতিয়া যাবলৈ ওলালোঁ, আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। বাই বাই। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক ছাবস্ক্ৰাইবটো কৰি দিব।